পিকনিক আমি প্ৰতি বছৰে যাওঁ, কিন্তু মোৰ বিশেষভাৱে মনত থাকিবলগীয়া এটা পিকনিক আছিল 2019 চনৰ, যিটো মই মোৰ অফিচ টিমৰ সৈতে গৈছিলোঁ কুৰুৱালৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে ফেৰীখেৰা যাত্ৰা কৰি পেলাই। ফেৰীখেৰা মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল সেইটো। কুৰুৱা গৈ পোৱাৰ পিছত তাতে বালিচৰ আছিল, তাতে আমি কিছু দূৰ খোজকাঢ়িলোঁ। অলপ দূৰ যোৱাৰ পিছত এটা সৰু ল'ৰাই কিবা বুটলি থকা দেখিলোঁ। ওচৰ গৈ দেখিলোঁ সি ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা প্লাষ্টিকৰ বটল, পলিথিনৰ মোলা সেইবোৰ তুলি পেলাই বেগত ভৰাই আছিলে। তাৰপিছত তাক গৈ পেলাই যেতিয়া সুধিলোঁ, ভাইটি তুমি কি কৰি আছা? সি ক'লে, পানীয়ে আমাৰ প্ৰাণ, কিন্তু জাবৰ জোঁথৰবোৰে সোপা মাৰি আমাৰ প্ৰাণক মাৰি পেলাব দেখোন। এই কথাটোৱে মোৰ মনত এনেকৈ সাজ বহালে যে মই ভাবিবলৈ বাধ্য হ'লোঁ, এই সৰু ল'ৰাটোৱে এইখিনি কথা চিন্তা কৰিব পাৰিছে, কিন্তু আমি ডাঙৰবোৰে এতিয়ালৈকে ভাবিব পৰা নাই। সেইটো কাৰণেই এই পিকনিকটো মোৰ জীৱনৰ এটা বিশেষ মনত থকা পিকনিক হৈ ৰ'ব।